নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পুনৰবাৰ তোমালোকৰ কাৰণে লৈ আহিছো নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ বহুপদ নামৰ পাঠটি এই বহুপদ পাঠটিৰ অনুশীলনী আমি 2.4 ৰ আমি 5 নম্বৰ আলোচনা কৰিম 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনত উৎপাদক বিশ্লেষণ কৰা বুলি দিয়া আছে আমি ইয়াৰ আগতে 4 নম্বৰৰ উৎপাদক বিশ্লেষণ কৰিছো কিন্তু ইয়াতো উৎপাদক বিশ্লেষণ কৰিব কৈছে কিয় কৈছে প্ৰশ্নবিলাক অলপ পৃথক এই কাৰণে আমাক উৎপাদক এগেইন কৈছে উৎপাদক বিশ্লেষণ কৰিবলৈ আগৰ বিলাকত আছিল 3টা পদ এইবাৰ আমাৰ আছে 4টা পদ আজি আমি 1 আৰু 4 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম কি -2x² - x + 2 ইটো দিয়া আছে ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিব লাগে তোমালোকে প্ৰথমে ইয়াত কমন লবা প্ৰথম দুটাৰ পৰা কমন লবা তাৰ পিছত সেকেন্ড দুটাৰ পৰা কমন লবা ইয়াতে প্ৰথম দুটাৰ মাজত x² মিল আছে x² কমন লবা তাৰ পিছত ইয়াতে তিনিটা x ৰ পৰা দুটা আহিছে মানে আৰু এটা আছে তাৰ পিছত মাইনাস মাইনাস ইয়াতে x² কমন আহিছে অনলি 2 আছে এবাৰ ব্ৰেকেটত x - 2 দেখাই দিবা আৰু কিয় ইয়াত গ্যাপস ৰখা হৈছে এই গ্যাপসৰ প্ৰথমে মাইনাস দি লবা মাইনাস নহলে প্লাস দিবা মাইনাসের লগত দিবা এই মাইনাস পূরণ করে মাইনাসে মাইনাসে প্লাস হয় ঠিক আছে মাইনাসে প্লাসে মাইনাস আমার মাইনাসে ম্যাচ করিব এতিয়া 2 এর লগত কি পূরণ করিলে 2 হয় অর্থাৎ 1 অর্থাৎ x² - 1 হোল ইনটু x - 2 এতিয়া দেখা ই এটা আছিল ত্ৰিঘাত বহুপদ অর্থাৎ ত্ৰিঘাত বহুপদ মানে তিনিটা শূন্য আহিব লাগে কিন্তু ইয়াত দেখা গল যে দুটা শূন্য তাহলে বাকি দুটা কোড বাকি দুটা ইয়াতে আছে x² - 1 অর্থাৎ 1ক আমি স্কয়ার কৰিব পাৰো সেই কাৰণে ইয়াতে x² - 1 স্কয়ার x - 2 অর্থাৎ a² - b² সূত্র পৰিল a² - b² ৰ সূত্ৰটো হৈছে কি a + b হোল ইনটু a - b এটা হৈছে a² - b² সূত্র অর্থাৎ a² - b² a মানে x + b হোল ইনটু a মানে x minus b মানে 1 তাৰপিছত x minus 2 অৰ্থাৎ নিৰ্ণয় আমাৰ উৎপাদক এইখিনি এই তিনিটা 2y³ plus y² minus 2y minus 1 এইটো দিয়া আছে সমাধান সলভ 2y³ plus y² minus 2y minus 1 ইয়াক এই কোৱেশ্চনটাও আমি কমন লৈ হেনে কৰিম প্ৰথম দুটাৰ পৰা কি কমন আহে y² তাৰ পিছত ইয়াত থাকে 2y তাৰ পিছত ইয়াত একো নাই 2y² আছিল y² কমন আহিছে তাত আর একো নাথাকে বুলি ক'লে ভুল হ'ব অৰ্থাৎ সাধাৰণ উৎপাদক 1 আছে তাৰ পিছত 2y + 1 ইয়াত এটা মাইনাসে প্লাসে মাইনাস অৰ্থাৎ মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস ঠিক আছে এবাৰ 1 ৰ লগত 1 পূৰণ কৰিলে 1 হয় অর্থাৎ y² - 1 হোল ইনটু 2y plus 1 এতিয়া আমাৰ ইয়াত সূত্র পৰিছে a² - b² এর সূত্র পৰিছে এটি a plus b হোল ইনটু a minus b তাৰপিছত 2y plus 1 লিখি দিবা অর্থাৎ এই যে তিনিটা মূল এই তিনিটা মূলে এই বহুপদৰ উৎপাদক বিশ্লেষণ অর্থাৎ তিনিটা উৎপাদক তে ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে সমাপ্ত কৰিছো নমস্কাৰ